হেল্ল' ফ্ৰেণ্ডছ, আজি বনাবলৈ লৈছোঁ ঔটেঙাৰ সৈতে গাহৰি মাংস। একেবাৰে সাধাৰণ এটা ৰেচিপি। আহকচোন তাৰ বাবে আমি কি কি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ চাই লওঁ এবাৰ। গাহৰি লৈছোঁ 1 কিলো, এটা ঔটেঙা কাটি লৈছোঁ, বিলাহী 2টা বিলাহী, কেঁচা জলকীয়া, পিঁয়াজ, মছলাৰ ভিতৰত আছে আদা, নহৰু, গোটা জালুক, গোটা জিৰা, শুকান জলকীয়া একেলগে মিক্সিত মাৰি পেষ্ট বনাই লৈছোঁ, আৰু লগত আছে মান ধনিয়া। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেল কমকৈ দিওঁ। Yeah. Yes. ঔটেঙা পিছে গ্ৰেভিটো খুব ধুনীয়া হৈছে, পটকৈ ধৰিব নোৱাৰে কেমেৰাত। বঙালী ধনিয়াটো সিজিবলৈ যিহেতুকে সময় লাগে, সেইকাৰণে অলপ আগতীয়াকৈ দি দিয়া হৈছে, উতলি উতলি যাতে সিজে।
হৈ যাব ন? আমাৰ মাংস হৈ গ'ল আৰু খাব লাগে। বহুত ভাল লাগিছে, গ্ৰীণি। খাবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছে। একদম সাধাৰণ ৰেচিপি, সাধাৰণতে ঘৰত পোৱা যোৱা বস্তু গোটেইখিনি আছিলে। ঔটেঙা, গাহৰি ওচৰা পাই যায়। গতিকে আপোনালোকে এবাৰ বনাই খাই চাব, খাই ভাল লাগিব। যদি চাই পেলাই ভিডিঅ'টো চাই যদি ভাল লাগে, চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই যোৱাত সহায় কৰিব।